গুড মৰ্ণিং আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ পজিটিভ মাইণ্ড এটা লৈ সকলো হেপী আছে। তেতিয়াহ'লে ব'লকচোন আমাৰ লগত আজি আমাৰ দিনটো আৰম্ভ কৰোঁ। জীয়া উঠিছিল ৰাতিপুৱা মানে তাই 5টা মানতে সাৰ পালে। তাৰপিছত এতিয়া আকৌ হৈ গ'ল। তেতিয়াহ'লে ব'লকচোন তাইক মনে চাই লওঁ। এইজনে আমাৰ জীয়া বেবীটো টোপনি গ'ল। এতিয়া মই মোৰ ৰাতিপুৱা কামখিনি কৰি লওঁ। তেতিয়াহ'লে আপোনালোকক পিছত লগ পাই আছোঁ। এতিয়া ৰাতিপুৱা কামখিনি কৰি গা পা ধুই আজৰি হৈ আহিলোঁ। এতিয়া জীয়াৰ কাৰণে ৰাতিপুৱা জলপানকণ বনাই লওঁ। খেলিছানে তুমি? খেলিছে। খেলিছা? নাচি দিয়া। তুমি কেনেকে নাচা? নেখায়। No. নাচি দিয়া। আমাৰনো নাচনি।
আমানো নাচনী নাচিছে আমানো নাচনী নাচিছে আমানো নাচনী নাচিছে আচু প্ৰথমৰ পৰা এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া আমাৰ জীয়াবতীয়ে দুপৰীয়া খানা খালে খাই পিনি ভাতত খাই দিলোঁ এতিয়া তাই এতিয়া মই ভাতকেইটা খাই ল'ব এয়া আমাৰ জীয়াবতী আজি মোৰ থালিত আছে কণ বিলাহী দিয়া মচুৰ দাইল ঘৰৰ কণ বিলাহী তাৰপিছত বন্ধাকবি মাছৰ মূৰ দি চব্জি আৰু মাছ আৰু ভাত এই মাছো ঘৰৰ পুখুৰীৰে হয় আৰু বন্ধাকবিৰো আমাৰ ঘৰৰ বাৰীৰে পিছত আপোনালোকক দেখাম বাৰু আমাৰ ঘৰৰ বাৰীখন কি কিনো পুখুৰী আমাৰ ঘৰত আছে ঠিক আছে তেতিয়াহ'লে মই ভাত খাই লওঁ গুড ইভিনিং এভৰিৱান অথনিৰ পৰা এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আকৌ অথনি ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ তাৰপিছত আকৌ এতিয়া আবেলি 6:30 বাজিলে এতিয়াহে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া জীয়া আইতাকৰ লগত আছে তেতিয়াহ'লে এতিয়াৰ পৰা আকৌ ভিডিঅ'টো কণ্টিনিউ কৰোঁ ব'লক এই পাৰ্টটো বিশেষকৈ নতুন মাকসকলৰ বাবে বাকী হ'লে যদি চাই আমনি পায় এই পাৰ্টটো স্কিপ কৰিলে হ'ল তেতিয়াহ'লে নতুন মাকবোৰৰ কাৰণে এটা টিপছ দিওঁ এতিয়া নতুনকৈ জন্ম হোৱাবোৰ ৰাতি প্ৰায় আমনি কৰা হ'বলৈ মন নকৰে বহুত কান্দে ৰাতি চ' আমাৰ জীয়াইও কান্দিছিল বহুত ৰাতিটো বহুত টাইম সাৰ পাই থাকিছিল তাই একদম ৰাতিপুৱা সময়তে হৈছিল আমাৰো বহুত দিগদাৰ হৈছিল তেতিয়াও আচলতে কি হয় সিহঁতি পৰিৱেশটোৰ লগত এডজাষ্ট কৰিবলৈ অলপ টাইম লাগে ন তেতিয়াহ'লে সেইটো সময়ত তেহেঁতৰ পৰিৱেশটোৰ লগত খাপ খাবলৈ অলপ সময় লাগিব তেহেঁতক তেতিয়া আমাৰ জীয়াক তেল দি জুইত সেকা হৈছিল অলপ পিঠিটো আৰু পেটৰ দুটা পৰ্চন নাড়ীৰ ওচৰতো তাৰপিছত হাত ভৰি সকলোবোৰ তেল দি সেকি দিছিলোঁ তেতিয়াৰ পৰা আজিলৈকে তাই তেনেকুৱা ৰাতি দিগদাৰ নাই কৰা ধুনীয়াকৈ ৰাতি শুই থাকে তেতিয়াহ'লে আপোনালোকৰ যদি বেবীবোৰে ৰাতি সেনেকৈ আমনি কৰিছে তেতিয়াহ'লে এইটো টিপছ এপ্লাই কৰিব পাৰে আশা কৰোঁ নতুন মাকৰ সুবিধা হ'ব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম ঠিক আছে তেতিয়াহ'লে এতিয়া বাই বাই